বস্তুখিনি নাইকল আছে নেকি? অসম মৰাণ সভাৰ দীৰ্ঘদিতম কেন্দ্ৰীয় মহং অধিৱেশনখনত এইবাৰ মহঙত পাতিবলৈ লৈছে। আজি 2003 চনত মহঙৰ অসম মৰাণ সভা কেন্দ্ৰীয় অধিৱেশন হৈ গৈছিল আৰু এবাৰ দ্বিতীয়বাৰৰ কাৰণে তাৰমানে বহুত বছৰ পিছত আমাৰ অধিৱেশন হ'ল। আৰু এই অধিৱেশনখনত আমি 2003 চনত যেনেকৈ অধিৱেশনৰ কাৰণে আমি সফল ৰূপায়ণ হ'ল বুলি ভাবিছোঁ আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাক সহায় কৰিছিল। ঠিক তেনেকুৱাই আমি এইবাৰো তাৰমানে আমাৰ অধিৱেশনখন আমি সফলভাৱে পাতিম বুলি ভাবিছোঁ। আৰু আমাৰ এই অধিৱেশনখনত আমি বিভিন্ন জাতি অঞ্চলত থকা অসম অৰুণাচলৰ লগ লাগি বিভিন্ন জাতি জনগোষ্ঠী যিবিলাক আছে সকলোৰে আমি তেওঁলোকৰ সহায় সহযোগত আমি অধিৱেশন পাতিব লৈছোঁ। আৰু এই অধিৱেশনখনৰ আজি প্ৰথম যিটো আমাৰ লাইখুটা কাৰ্যসূচী, এই লাইখুটা কাৰ্যসূচী আমি একদম দ্বাৰকা সত্ৰ সত্ৰাধিকাৰৰ যোগেদি তেখেতৰ সত্ৰ বৰবুৱা আহি আজি আৰু কছাৰী ডাঙৰীয়া আহি সত্ৰৰ কছাৰী ডাঙৰীয়া আহি আজি সত্ৰখন আমাৰ আজি লাইখুটা পতা কাৰ্যসূচীটো তেওঁলোকে দায়িত্ব দিলে, সেইটো আমাক সমাপন কৰিলে। আৰু এই কাৰ্যসূচীত আমাৰ চেণ্ট্ৰেল কমিটি কেন্দ্ৰীয় কমিটিৰ বিষয়বিলাকে সন্মুখ কৰি আমাৰ ইয়াতে অধ্যক্ষতা সমিতিৰ সকলো বিষয়বিলাকে আৰম্ভ কৰি তাৰপিছত আৰু বিভিন্ন দল সংগঠন আৰু মহমবাসীৰ ৰাইজৰ সহযোগত আজি এই অনুষ্ঠানটো আমি সফল ৰূপায়ণ হৈছোঁ বুলি ভাবিছোঁ। আৰু এই অধিৱেশনে আমাৰ এই অঞ্চলটোত অসম অৰুণাচলৰ সীমান্তত আমি ইতিমধ্যে জানিছোঁ যে অধিৱেশন পাতিবলৈ লৈছোঁ। এইটো অসম অৰুণাচলৰ সীমান্তৰ সীমামূৰীয়া মহং অঞ্চল আৰু এই অঞ্চললৈ অসমৰ মুখ্যমন্ত্ৰী আহিব বুলি ইতিমধ্যে কথা দিছে। অৰুণাচলৰ ডেপুটি CMO অহা কথা আছে। আৰু তাৰ উপৰি আমাৰ স্বায়ত্তশাসিত পৰিষদৰ যিসকল মুখ্য অসমৰ যিসকল স্বায়ত্তশাসিত পৰিষদৰ যিখিনি মূল তেখেতলোকৰ লগত আমি এটা ভাল আলোচনা চক্ৰ এটা দিয়া হৈছে। তাৰ উপৰি অসম মৰাণ জাতি যিসকল আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ পৰা আৰম্ভ কৰি যিসকলে ভাল আছে দায়িত্বত আছে, তেওঁলোকক লৈ পেলাই এটা অন্তৰংগ এটা ভাল অনুষ্ঠান এটা পাতিব লৈছোঁ। সেই অনুষ্ঠানে আমাক এই অঞ্চলটোৰ যিসকল ছাত্ৰ ছাত্ৰী আৰু ভৱিষ্যত তেওঁলোকক এটা প্ৰেৰণা যোগাব বুলি আমি ভাবিছোঁ। আমাৰ এই অধিৱেশনৰ সফল কামনা কৰিলোঁ। আৰু এই অধিৱেশনৰ যোগেদি আজি কাৰ্যসূচীটো আপোনালোকৰ চেনেলৰ যোগেদি প্ৰচাৰ কৰিব পৰাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাম। মহং গাঁও আৰু মহঙৰ সোণালী পথাৰৰ সোণগুটি চপোৱাৰ ঠিক পিছতেই আমাৰ এইখন মহং গাঁৱত কিছুদিনৰ পিছতেই আমাৰ লোকাৰণ্য হৈ পৰিব, যিহেতুকে অসম মৰাণ সভাৰ 20তম কেন্দ্ৰীয় অধিৱেশনখনি ইয়াত খুব আটকধুনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অসমত বসবাস কৰা সমূহ জাতি জনগোষ্ঠীৰ আৰু লগতে আমাৰ অসমত সিঁচৰিত হৈ থকা আমাৰ মৰাণ জনগোষ্ঠীৰ আমাৰ সহোদৰসকললৈ আমি অনুৰোধ কৰিব বিচাৰিছোঁ, আহ্বান জনাইছোঁ, আহক আমি এই অধিৱেশনখন আমি সাফল্যমণ্ডিত কৰি তোলোঁ। আৰু ইয়াত যাতে আমি আমাৰ মৰাণ জনগোষ্ঠীৰ যি আজন্ম অধিকাৰ আৰু যি আমাৰ জন্মস্বত্ব অধিকাৰ, এই অধিকাৰবিলাক আমি সাব্যস্তকৰণ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা আমি এটা সিদ্ধান্ত ল'ব লাগিব। আমি ইয়াৰ পৰা আমি নতুন দিগন্তৰ দিশে আমি অগ্ৰসৰ হ'ব লাগিব। ধন্যবাদ।